সো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মইতো দেখিছেই বিয়াৰ বজাৰ সমাৰ শেষেই কৰিব পৰা নাই। আজি দেৱা আৰু মই আহিলোঁ ফেঞ্চিত থকা MS বেগ হাউচত। সকলোৱেতো জানেই এইখন দোকান বেগ আৰু চেণ্ডেলৰ কাৰণে কিমান ফেমাছ। নজনাসকলক কৈ দিছোঁ বাৰু। ফেঞ্চি বজাৰৰ মছজিদ গলিটোৰে চিধাই সোমাই আহিলে দেখাই পাব MS বেগ হাউচ বুলি লিখা আছে। বেগ আৰু চেণ্ডেলৰ উপৰিও ইয়াতে কিউট হোম ডেকোৰেটৰৰ বস্তুবিলাকো পায় আৰু প্ৰাইচবিলাকো মই এফৰ্ডেবল পাওঁ। ইয়াৰ পৰা মই ল'লোঁ কইনাই পিন্ধা চেণ্ডেল এযোৰ আৰু বেগ এটা। পিছত দেখাম বাৰু আপোনালোকক। বজাৰ কৰি ভাগৰি জুগৰি আমি খাব সোমালোঁ বাৰ্গাৰ আৰু কফি। দিয়ক আজিলৈ আহিছোঁ। ভিডিঅ'টো কেনে পালে জনাব নাপাহৰিব। বাই বাই।